Hi everyone, welcome back to my channel. আমি এতিয়া পূজা দিব গৈ আছো। ব্লগটো ষ্টাৰ্ট এতিয়া পাহে কৰিছো। পাহৰিয়ে থাকো। তেন্তে বলক মন্দিৰ গৈ লগ পাইছো। এতিয়া আমি কেম্পৰ মন্দিৰত গৈ আছো। এমপি বেটেলিয়ান কেম্পৰ শিৱ মন্দিৰত গৈ আছো আমি। এয়া আমি পাইছোহি আৰু কেম্পৰ মন্দিৰটো কি ধুনীয়া। আমি পাইছোহি আৰু পুৰা কৰ্ম চলি আছে। আমি খালো মেইন গাড়ী অলপ দূৰত ৰখাব দিয়ে, সেইকাৰণে আমি খোজকাঢ়ি খোজকাঢ়ি আহি আছোঁ। পাম আৰু গৈ খালি আৰু আজি মানুহো বেছি আছে। বহুত ভিৰ মানুহ, ভিতৰলৈ যাব নোৱাৰোঁ আৰু বাহিৰৰ পৰাই দেখাইছোঁ।
পাই গ'লো তুমি মোক আৰু কি ল'লা তুমি একোৱে নোলোৱা এতিয়া ঘৰ আহি পাই গ'লোঁ এতিয়া ভিডিঅ'টো সামৰণি মাৰিছোঁ যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বাই বাই